মইনাহঁত, আজি আমি তোমালোকক এটা বৰ মজাৰ সাধু ক'বলৈ ওলাইছোঁ। সাধুটোৰ নাম কি জানানে? বুঢ়া বুঢ়ী আৰু শিয়াল। এহাল বুঢ়া বুঢ়ী আছিল। এদিন বুঢ়াই অলপ কচু আনি ৰুবলৈ ধৰিলে। এনেতে কিছুমান শিয়ালে আহি বুঢ়াক মাত লগালে। অ' ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে? বুঢ়াই উত্তৰ দিলে, বোপাহঁত, মই কচু কেঁচাই ৰুইছোঁ। কিয়? শিয়ালবোৰে বুঢ়াৰ কথা শুনি বুঢ়াক ক'লে, ককা, আপুনি কচুবোৰ ৰুব জনা নাই নহয়। কচুবোৰ আগে সিজাই লওক আৰু তাৰ পাছত একোটাকৈ গাঁত খান্দি কচুবোৰ এটা এটাকৈ তাত থৈ ঢাকি দিব। সিহঁতৰ কথা শুনি বুঢ়াই ক'লে, বাৰু মোৰ বোপাহঁত, তহঁতৰ কথা মতেই মই কচু ৰুম। গধূলি বুঢ়াই আটাইবোৰ কচু সিজাই শিয়ালৰ সুবিধা মতেই ৰুই থ'লে। ৰাতি শিয়ালবোৰ আহি সিজোৱা কচুবোৰ আনন্দ কৰি খাই গুচি গ'ল। পিছদিনা বুঢ়াই ৰাতিপুৱা কচু বাৰীত কচু চাবলৈ গৈ দেখে যে কচুটো এটাও নাই। তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তলমূৰকৈ বহিল। ইয়াৰ কিছুদিনৰ মূৰত বুঢ়াই এটা বুদ্ধি সাজি বুঢ়ীক ক'লে, বুঢ়ী, তই মোৰ গাত এগাল লালি গুড় ঢালি থ। গুড়ৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়া তই ইনাই বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দোন শুনি শিয়ালবোৰ ওচৰ চাপি আহি কি হৈছে বুলি সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ মোৰ শটো ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি। মোৰ ওচৰতে টাঙোন এডাল লুকুৱাই থবি। সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰ সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি। দিলেই মই গিৰিহকৈ উঠি টাঙোনডাল লৈ সিহঁতক কোবাই মাৰিম। বুঢ়াৰ কথা মতেই কাম। বুঢ়ীয়ে বুঢ়াই কোৱা মতে কৰিলত শিয়ালবোৰে বুঢ়ীক সুধিলেহি, আই, কান্দিছ কিয়? কি হৈছে? বুঢ়ীয়ে ক'লে, বোপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল, সেইবাবেই কান্দিছোঁ। তহঁতি পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই লৈ খাগৈ যা। বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰ সোমালত বুঢ়ীয়ে দুৱাৰখন মাৰি পেলালে। আৰু বুঢ়াই একে চাবেই উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মৰিয়াই মাৰিলে। মাত্ৰ সিহঁতৰ ভিতৰত 4টা শিয়ালহে কেনেবাকৈ পলাই সাৰিল। কিছুদিনৰ মূৰত এদিন বুঢ়ীয়ে বুঢ়াক ক'লে, মই ভালেমান দিন শিয়ালৰ ভয়ত ক'লৈকো যোৱা নাই। যিজনীৰ ঘৰলৈ গৈ এবাৰ তাইক চাই আহোঁগৈ বুলি ভাবিছোঁ। মনটো বৰ বেয়া লাগি আছে। বুঢ়াই ক'লে, বুঢ়ী, তই গ'লে বাটত শিয়ালবোৰে অকলে পাই তোক খাই পেলাব। বুঢ়ীয়ে ক'লে, নোৱাৰে খাব, যাম কোনোমতে। এই বুলি বুঢ়ী জীয়েকৰ ঘৰলৈ গ'ল। বাটত শিয়ালবোৰে বুঢ়ীক অকলে পাই বেঢ়ি ধৰি ক'লে, বুঢ়ী, তোক আজি সদায় নেৰো, তোক খামেই। বুঢ়ীয়ে উত্তৰ দিলে, খাব খুজিছ খাবি, কিন্তু আজি মই ভালেমান দিন মোৰ ছোৱালীজনীক দেখিবলৈকে পোৱা নাই। মনটো কেনেবা লাগি আছে। সেই দেখি মৰিবৰ আগে তাইক এবাৰ চাই লওঁ বুলি আহিছোঁ। মই উভতি আহোঁতে তহঁতে মোক খাবি। শিয়ালে ক'লে, যদি উভতি নাহওঁ তেন্তে? বুঢ়ীয়ে উত্তৰ দিলে, বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম মোৰ বোপাহঁত? মই শইত খাই কৈছোঁ, এই বাটে দিয়েই মই সোনকালে উভতি আহিম আৰু তহঁতে মোক যি কৰ কৰিবি। বুঢ়ীৰ কথাত পতিয়াই সিহঁতে বুঢ়ীক এৰি দিলত বুঢ়ী জীয়েকৰ ঘৰ পালেগৈ। জীয়েকৰ ঘৰত কিছুদিন খাই বৈ থাকি
বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা সকলোবোৰ কথা ক'লত জীয়েকে মাকক ক'লে, আই, মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে। তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ, শিয়ালে তোমাক নেদেখে। বুঢ়ীয়ে জীয়েকৰ বুদ্ধিমতে লাওটোত সোমাই বাটে বাটে বাগৰি গৈ আছে। এনেতে শিয়ালবোৰে দেখি কোৱাকৈ কৰিবলৈ ধৰিলে, এইটো বৰ আচৰিত কথা, লাওটো কেনেকৈ বাগৰি বাগৰি আহিছে? এইটো নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে। এই বুলি সিহঁতে লঠিয়াই লাওটো ভাঙি পেলালে। ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতে বুঢ়ীক দেখি আনন্দত খেক 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 হুৱা হুৱা কৰিবলৈ ধৰিলে। বুঢ়ী, তই আমাক ফাঁকেৰে যাব খুজিছিলি, এতিয়া পিছে কি হ'ব? আমি তোক খাম। বুঢ়ীয়ে উত্তৰ দিলে, কি কৰিম, খাব খুজিছ খাবি, কিন্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ। মই মৰিলেতো মোৰ নাচটো মোৰ লগতে গুচি যাব। সেই দেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাওঁ, তাৰপিছত তহঁতে মোক খাবি। বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হ'লত বুঢ়ীয়ে ক'লে, মই নাম লগাই দিওঁ, তহঁতে হয় হয় কৰি যাবি দেই, তেহে আকৌ মোৰ ভালকৈ গাটো উঠিব। এইখিনিতে কৈ থওঁ যে বুঢ়ী কিন্তু লাওটোৰ ভিতৰতে বাগৰি বাগৰি প্ৰায় ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল। বুঢ়ীৰ দুটা কুকুৰ আছিল, এটাৰ নাম ৰঙা, আনটোৰ নাম ক'লা। বুঢ়ীয়ে পাক দি দি নাচি নাম ধৰিলে, ৰঙা ঔচ ক'লা ঔচ, ৰঙা ঔচ ক'লা ঔচ। বুলিলতে ৰঙা আৰু ক'লা কুকুৰ দুটা তাতে লৰি ওলালহি। কুকুৰ দুটা দেখিয়েই শিয়ালবোৰ পিয়াপি দি পলাল আৰু আমাৰ বুঢ়ী ঘৰলৈ উভতি আহিল। আমাৰো কাপোৰ কানি ক'লা হ'ল আৰু আমিও ঘৰলৈ গুচি আহিলোঁ। শুভৰাত্ৰি।